Hey, so guys, ki hol? Hey, Stronger family, welcome back to my YouTube channel. I hope you are also happy and strong. আজি হল মাঘৰ 1 তাৰিখ। আজি তাৰ মানে আমি ফেলাপুজি পুৰা দিম আমাৰ টেকনাহাৰটো আৰু মন্দিৰৰ পৰা আহো বলক গাইস। এতিয়া গাইস সেৱা কৰি লওঁ দিয়ক। এতিয়া গাইস আমি আমাৰ টেকনাহার মিউজিকটো জ্বলাই লওঁ হয় না এটা মিউজিকটো জ্বলাই লওঁ আমি চাই থাকক। এতিয়া গাইস টেকনাই ঘূৰি আছে আমাৰ মানে চাৰিওফালে 3 পাক ঘূৰিব লাগে। এইটো জ্বলাই নিদিলো আৰু হি গাইস টেকনাৰ মানে জুইটো জ্বলাব নোৱাৰে না মই জ্বলাই দিম জুইটো আৰু মিউজিকটো জ্বলাই দিম আৰু দিয়ক। গাইস এতিয়া তাৰমানে আমি ফেলাপুজি পুৰা দি একদম আহি গ'লো বেটাৰী তাৰমানে আজি যাম আমি ভোগেশ্বৰীত ক'ত যাম আমি আজি ভোগেশ্বৰী নিয়াও ভোগেশ্বৰীত যাম তাৰমানে আমি বেটাৰীত উঠি লৈছোঁ ইমান যাওঁ মানুহ এতিয়া আমি ভোগেশ্বৰী যাম ভোগেশ্বৰী মন্দিৰ দেখুৱাই আছোঁ আপোনালোকক বলক গাইস। গাইস আমি এটা বি প্লাস আহিব আহিলো তাৰমানে চাওক ইয়াতে আহি পালে আমি বি প্লাস চাওক এতিয়া গাইস এটা পাৰ্কিং কৰিব লাগিব তাৰমানে এয়া বেটাৰীগিলা পাৰ্কিং কৰি থোৱা আছে এইফালে চাওক এইফালে এটা আমি আহি পালো গন্তব্যস্থল আৰু দেখুৱাই আছোঁ আপোনালোকক চাওক কি মজাকে বেটাৰী থৈ দিয়া আছে আমাৰ খানতে থৈ দিম ক'বাত। এতিয়া গাইস অহান্দি নামাই দিছোঁ তাৰমানে আমি গাড়ীখন একদম ওপৰৰ পৰা চাওক ইয়াতে চাওক একদম এতিয়া পাৰ্কিং কৰি থৈ দিব লাগিব তাৰপিছত আগৰ পৰা বুলি যাব লাগিব আপোনালোকে আহিব আজি মাঘৰ 1 তাৰিখে বহুত মানুহ হয় তাৰমানে আমি দেখুৱাই আছোঁ চাওক এইখন আছে দলং এদিও যাব পাৰে আপোনালোকে আমাৰ বেটাৰী আছে বেটাৰীতে পাৰ্কিং কৰি থ'ব লাগিব। গাইস আমি গেটখন পাই গ'লোঁ চাওক এইখন গেট কাৰণ ভোগেশ্বৰীৰ গেট এইখন গেটো আছে আৰু সেইফালেদি আহিলে সেইফালেদি এখন গেট পাব আপোনালোকে সেইখন বাৰু চাবলৈ ভাল আৰু ইখনো ভাল দুখনো ভাল হয় না নহয় আমি দুখনো ভালে এতিয়া আমি যাই আছোঁ বঢ়িয়াকে বুলি ইফালে চাওক আমাৰ বান্দা আহি আছে আমাৰ ইফালে আমি শ্বৰ্ট লৈ আপোনালোকক দেখুৱাই দিম সেইফালৰ গেটখনো দেখুৱাই দিম চাই থাকক গাইস এতিয়া আমি নামি লৈছোঁ তাৰমানে নামি যাব লাগিব ইফালেদি চাওক গাইস এইখন মেইন গেট তাৰমানে ভোগেশ্বৰীৰ চাওক এইখন সমবেত হোৱা এইখন ৰাইজলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এইখন চাওক লগতে আমাৰ স্থিত কৰিম আৰু এই 13 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজহুৱা কৰিব বিচাৰে আমাৰ গাইস ইফালে তাৰমানে আপোনালোকে কিনিব পাৰে এই মন্দিৰত দিয়া এইফালে চাওক আৰু এইফালে বহুত দোকান আছে এইফালে চাওক এতিয়া গাইস ধূপ কিনি ল'লোঁ আমি চাওক এতিয়া যাই আছোঁ এতিয়া গাইস আমি গেটখন আহি পালোঁ চাওক এইখন গেট মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাখোঁ চবৰ আলোড়ন আজি হৰি মন্দিৰৰ পাকো চেটুতে আমাৰ কিবা কৈ দিয়ক ভাল লাগিল আৰু সেয়া কাঢ়িছোঁ বঢ়িয়াকৈ এইফালে কাঢ়ি আছে চাওক
আহি মাত্ৰ ফৌজি এটা লগ পালোঁ কি কবি ফৌজিটা ভাল লাগছি আহি কিনে এই হয় ভাল আছে ৰ গাইছ ইখন হ'ল বাজাৰ এইয়া চাওক হাতা কমন্দিৰ মাল গাইছ নাত ৰখেৰে জীপাল নিশা ৰং বিৰঙৰ মেলা খেলা নাত ৰখেৰে জীপাল নিশা ৰাখো চবৰ চন্দে চন্দে আজি পুৰ হয় খবাৰে আশা আজি পুৰ গাইছ এতিয়া কিবা খাবা শুনি দিছোঁ আমি তাৰমানে শুনি দিছোঁ আমি খাই লওঁ খাই লগ পাইছোঁ শুনে লগা নাই এই চাওক গাইছ কি হ'লা এতিয়া দিলে এনেকৈ এতিয়া দি গাইছ ভোগেশ্বৰীৰ পৰা আহি তাৰমানে ঘৰতে অলপমান থাকিলোঁ ঘৰতে অলপ শুলোঁ তাৰমানে অলপ বাকাত দিলোঁ বহুত ভাগৰ লাগিল তাৰমানে বহুত মানুহ হৈছে আজি ভোগেশ্বৰীত আপোনালোকে যাব পাৰিব এইকেইদিন আপোনালোকে যাব সেয়ে আৰু গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অলপ চেনেলটো ডাউন পৰি গৈছে তাৰমানে অলপ উঠাই দিব চেনেলটো আৰু ফটাফট আৰু 1K কৰি দিব অলপ শ্বেয়াৰ কৰি দিব গাইছ একদম মনৰ পৰা কৈছোঁ শ্বেয়াৰ কৰি দিব আপোনালোকে দিয়ক গাইছ ভাল লাগিব সকলোৱে ষ্টে লং ষ্টে ছেফ গাইছ বাই বাই জয় অসম ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই